90% ষ্টুডেণ্ট মোবাইলৰ দ্বাৰা ডিষ্ট্ৰেক্টেড। হয়তো আপুনিও এজন এই 90%ৰ। যদি হয় তেন্তে সাৱধান, হুঁচিয়াৰ, খবৰদাৰ। আপোনাৰ ভৱিষ্যততকৈ মোবাইলটো ডাঙৰ নহয়, আপোনাৰ জীৱনটোতকৈ মোবাইলটো ডাঙৰ নহয়। যিটো সময় ব্যৱহাৰ কৰিব লাগে নিজক ইম্প্ৰুভ কৰিবলৈ, সেইটো সময় নষ্ট কৰে আপুনি মোবাইলত ব্যস্ত হৈ। যিটো সময় ব্যৱহাৰ কৰিব লাগে পঢ়া শুনা কৰিবলৈ, সেইটো সময় নষ্ট কৰে আপুনি মোবাইলত ব্যস্ত হৈ। ফেচবুক ক'তো নাযায়, ইনষ্টাগ্ৰামো ইয়াতেই থাকিব, কিন্তু সময় নাথাকে। সময় গতিশীল। আজিৰ সময় আজিয়েই ব্যৱহাৰ কৰিব লাগিব। আজি আপুনি সময় নষ্ট কৰি আছে, এদিন সময় আপোনাক নষ্ট কৰিব। হেৰ' বন্ধুগণ, মোবাইলটো আঁতৰত থৈ দিয়া, বন্ধ কৰা ক্লেছ অফ ক্লেম আৰু পঢ়িব ধৰা আজিৰ পৰাই, এই মুহূৰ্তৰ পৰাই। যিটো টপিকছ আপুনি বুজিব পৰা নাই, এবাৰ পৰা, দুবাৰ পৰা, 100 বাৰ পৰা, এবাৰ নোৱাৰিলে 100 বাৰেই কৰা। জয় আই অসম।